एवरीवन गुड मॉर्निंग वेलकम बैक टू माय चैनल সকলোকে স্বাগতম জনাই মোৰ ভিডিওটো আৰম্ভ কৰিলো আজি মানে ৰাতিপুৱা উঠি এতিয়া সোনকালে কৰিব লাগিব অলপ কিয়নো আজিৰ পৰা স্কুল আৰম্ভ দুটা লৰাৰে ইমান দিন বন্ধ আছিল অলপ আৰামে গৈছে এতিয়া মানে আৰম্ভ হ'ল ৰাতিপুৱা 6টাৰ পৰা এতিয়া 6টা বাজে মই উঠিছো মানে আজি কি হল জানেনে ৰাতিপুৱা মানে এলাৰ্মটো বাজিছিল মই গমে পোৱা নাই মই এলাৰ্মটো বন্ধ কৰি অলপ আৰামতে শুই লৈছো আকৌ যেতিয়া সেকেন্ড টাইম বাজিছে এলাৰ্মটো মই মানে একদম মানে কেনেকা যে উঠি বহিছো মই ভাবিছো আজি স্কুলত টাইম গুছি গৈছে এতিয়া সোনকালে মুখটো ধুই ডাঙৰ লৰাটো আগতে বনাইলো ডাঙৰ লৰাটো মানে 7টা 20ত যাব এতিয়া তো 6টা বাজে সি গা ধুব গৈছে মই আকৌ মানে ঝাৰু মাৰি লব লাগিব কিয়নো সি আহি সদায় ধূপ চাকি জ্বলায় স্কুল যোৱাৰ আগতে এটো মানে তাৰ অভ্যাসে সেইকাৰণে আগতে ঝাৰু মাৰিলো তাৰ পিছত তাৰ কাৰণে অলপ ভাত বহাই দিম আৰু ৰুটি বনাই দি দিম টিফিনত সি গুছি গলে তাৰ পিছত সৰুটো স্কুল 9টা এতিয়া তো আগৰ স্কুলৰ টাইমটো চেঞ্জ কৰি দিছে এতিয়া মানে আৰু মানে সব উল্টা হৈ গল ৰুটিনটো এতিয়া ই গুছি গলে মানে টেনচন ফ্ৰী কিয়নো ইয়াৰ বাস আহে আৰু সৰুটো দেউতাই দি আহে সো এতিয়া মই অলপ সোনকালে কৰো আপোনালোকৰো সাকে স্কুল এতিয়া সব ডিউটি ৰাতিপুৱা স্কুলত ডিউটি সব মাকৰে কৰিব লাগে এতিয়া মোৰ লৰা গা ধুব গল এতিয়া মানে সোনকালে অলপ ভাত বহাও মানে ঘড়ীৰ টাইমৰ লগত দৌৰিব লাগে এটা গুছি গলে মতো আৰু দুটা এটা গুছি গলে আৰু এটা পঠাব লাগিব সো এটো এতিয়া আৰম্ভ হল আৰু সদায় ৰুটিন এতিয়া ঝাৰু মাৰি পাকঘৰত আহিলো এতিয়া ভাতটো বহাই দিও ৰাতিপুৱা ইমান খাব নিবিচাৰে তথাপি মোৰ মনটো নামানে মই অলপমানহে বহাই দিও অলপমান চাউল লওঁ আৰু দালি দি বহাই দিও অলপ কিন্তু এটা আলুৰ আধাটো বেছি নিদিও বহাই দিও হেতু ডাঙৰটো খাই গলে পিছত আৰু সৰুটোৰ কাৰণে বহাব লাগিব কিয়নো একে লগতে বহাই দিলে ঠাণ্ডা হৈ যায় তাৰ মানে স্কুলটো দেৰি হয় 8:30 মানতে সেইকাৰণে মানে অলপ কৰিয়ে দুবাৰে বনাও মই তো এতিয়া ভাতটো বহাই দিও আৰু ৰুটি অলপ বনাই দিও আজিৰে মানে প্ৰথম দিন এক মাহ পিছত ফাৰ্ষ্ট দিন নহয় এলাহও লাগিছে টোপনিও লাগিছে ডাঙৰ লৰাটো স্কুল গুছি গল দেখাব নোৱাৰিলো মানে ৰাতিপুৱা তাৰ স্কুলটো ইমান সোনকালে নহয় মানে ভিডিও কৰিবই নোৱাৰো কেমেৰাটো লৈ ঘূৰি ফুৰিব টাইমে নহয় আৰু অলপ লাজো পায় সেইকাৰণে নেদেখালো আৰু এতিয়া সৰুটো তো চাক ৰাতিপুৱা উঠাৰ পিছৰ পৰা কান্দিয়ে আছে স্কুল নাযায় এক মাহ মানে স্কুল নোযোৱালৈ অভ্যাসটোৱে বেয়া হ'ল তাৰ এতিয়া নাযাও বুলি কান্দি আছে স্কুল নাযাও বুলি কান্দিয়ে আছে চাক দেৰিও হ'ল 9টাৰ পৰা স্কুল এতিয়া টিফিন অলপ বনাই দিও এটা ৰুটি বনাই দিও বেছি নাখায় নহয় এটা ৰুটি অলপ আলু ভাজি দি দিম বেলেগ একোতো দিব নিদিয়ে স্কুলত তো মোৰ আকৌ ৰাতিপুৱা মানে পানী খাব লাগে পানীটো খোৱাই নাই এতিয়ালৈ অলপ পানী খাই লম এতিয়া টিফিনটো বনাই তাৰ পিছত তাৰ পাপাই উঠিব পাপাক চাহ দিব লাগে আৰু লৰাক লৈ স্কুল যাব এতিয়া পানীটো খাই চাহটো বহাই দিম ইহঁতে স্কুল গলে মই অলপ চাহ খাই লম তাৰ পিছত আৰু কামত লাগিম আৰু ঘৰৰ কামত আগতে চাহটো অলপ নাখালে ৰাতিপুৱা ভাল নালাগে কেতিয়া উঠিছো 6টাৰ পৰা এতিয়া 8টা বাজিলে কিমান টাইম হৈ গল উঠা কি কৰিম আৰু এনেকা কৰি সদায় মানে উঠিম 6টাত চাহ খাম 9টাত এনেকা হৈ যায় মোৰ এতিয়া একদম শান্তি ঘৰটো দুটা স্কুল গুছি গল হাজবেণ্ডটো ওলাই গৈছে মই এতিয়া অলপ আৰামতে চাহ খাইলো চাহটো খাই পেলাই বিছনাটো পাৰি লম বিছনাটো পাৰি গা ধুব যাম আৰু পূজা দিয়া আছে এটা কিন্তু সঁচাই ৰাতিপুৱাই সোনকালে উঠিলে কিন্তু কামবিলাক আগবাঢ়ে এই এক মাহ নহয় এলাহ কৰি টোপনি মাৰি মোৰ মানে সদায় লেট হয় কি কৰিম নকৰিম পিছত মাথাটোৱে বেয়া হৈ যায় আজি এতিয়া 10টাই বাজিল মোৰ কিন্তু আধা কাম শেষে হ'ল
চব হৈ গ'ল। খাই এতিয়া গাটো ধুম, পূজা দিম। দুপৰীয়া এতিয়া খোৱা বনোৱা আছে, কিন্তু এতিয়া পূজা দি আহি অলপ হাজবেণ্ডৰ কাৰণে ব্ৰেকফাষ্ট বনাব লাগিব। কিন্তু আটাটো সানিয়ে থৈছোঁ ৰাতিপুৱাই। অলপ ভাবিছোঁ পুৰি বনাই দি দিম, চব্জি অলপ বনাই দিম, খাই ল'ব। কিন্তু অলপ আজি ভাবিছোঁ যে না, আজি অলপ বহিব পাৰিম আৰামতে। এনেতো দিনটো বহিবই নোৱাৰোঁ, টাইমেই নহয় মোৰ। আজি ৰাতিপুৱা উঠি অলপ কামবিলাক সোনকালে হ'ল কাৰণে এতিয়া মাত্ৰ 10টাহে বাজে, শেষে হ'ল কাম আধা। এতিয়া আপোনালোকে যোনে যি কাম কৰি আছে কৰি থাকক, মই অলপ গাটো ধুই আহোঁ। গাটো ধুই আহি পূজা দি আকৌ দেখা হ'ব আপোনালোকৰ লগত। চ' মই এতিয়া আহি গ'লোঁ পাকঘৰত ব্ৰেকফাষ্ট বনাবৰ কাৰণে। এতিয়া বনাই হাজবেণ্ডক দিওঁ, ময়ো খাই লওঁ। খাই লৈ তাৰপিছত চাওঁ অলপ বহি থাকোঁ না কি কৰোঁ, পিছত চাম। আগতেতো খাই লওঁ, খাই পেলাই তাৰপিছত আৰামতে অলপ বহি ল'ম। ঘৰত মিস্ত্ৰী কাম কৰি আছে, সিহঁতকো দিলোঁ, ময়ো খালোঁ। এতিয়া খাই পেলাই ৰাতিপুৱাৰ পৰা যি বাচন ওলাইছে সেইকেইটা ধুই লওঁ। পাকঘৰটো অলপ চাফা কৰি থৈ দিম। আৰু পানীৰ বটলকেইটা খালী হৈ গৈছে। মিস্ত্ৰীবিলাক গৰমত কাম কৰি থাকে না, পানী বিচাৰে, সেইকাৰণে বটলকেইটা ভৰাই থৈ দিম ফ্ৰিজত, যাতে ঠাণ্ডা পানী বিচাৰিলে দিব পাৰোঁ। আজি পূজাটো নেদেখালোঁ, মানে বহুত দেৰি হৈ যাব যে, সেইকাৰণে নেদেখালোঁ পূজাটো, আৰু ভিডিঅ'টোও লম্বা হৈ যাব। চ' মোৰ সেইটো ৰুমত মানে ৱাৰ্ডৰ বনাই আছে, শেষ হোৱাৰ পিছত দেখাম। আপোনালোকে ক'ব দেই কেনেকুৱা লাগিছে। ভাল লাগিলে জনাব অলপ কমেণ্ট কৰি, যে ভাল লাগিছে না নাই, তেতিয়া মই গম পাম। মোৰ কাম শেষ হোৱালৈ মোৰ সৰু ল'ৰাটো আহিয়ে পালে ঘৰত। স্কুল ছুটি হৈ যায় এতিয়া সোনকালে। চ' এতিয়া ভাবিছোঁ এনেই থাকিম যদি অলপ ৰুমটো চাফা কৰি লওঁ। সি আহিয়ে টিভিটো খুলি লৈছে, চাওক টিভি চাই আছে। চ' এই ওপৰবিলাক অলপ ধূলি পৰি থাকে, চব মুচি দিওঁ, অলপ ধূলিবিলাক অলপ গুচি যাব, দেখাতো ভাল লাগিব। সেইকাৰণে অলপ চাফা তাফা কৰি লওঁ। এনেই আছোঁ আৰু আজিতো অলপ চব সোনকালে হ'লে। ভিডিঅ'টো যদি আপোনালোকৰ ওচৰত অকণমানো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।